ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ম'হয ভোগালী উৎসৱৰ ব্যাপক প্ৰস্তুতি। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ আহতগুৰি ম'হয নাপাতি কেনেকৈ থাকোঁ। ঐতিহাসিক ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ম'হয ভোগালী উৎসৱৰ ব্যাপক প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে আহতগুৰিত। ভোগালী বতৰত আহতগুৰি ৰাইজৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত আয়োজক সমিতিয়ে দিনে নিশাই উঠি পৰি লাগিছে উৎসৱটি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ। ভোগালী বুলি ক'লে সকলোৱে বিহু পিঠা, সান্দহ, লাড়ুক লৈ ব্যস্ত থকা সময়তে আহতগুৰিবাসী এতিয়া ব্যস্ত ম'হয ভোগালী উৎসৱৰ বাবে। কাৰণ পৰম্পৰা ৰক্ষা কৰিবলৈ উঠি অহা নৱপ্ৰজন্মৰ যি আগ্ৰহ, সেয়া সঁচাই শলাগ ল'বলগীয়া। উক্ত অনুষ্ঠানৰ ম'হযস্থলীত ইংৰাজী 16 জানুৱাৰী 1 মাঘ মঙলবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও বিশিষ্ট অতিথি হিচাপে থাকিব আহতগুৰিৰ সুযোগ্য সন্তান পীযুষ হাজৰিকা। গতিকে উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীৰ উপস্থিতি কামনা কৰিছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7। ঐতিহ্যমণ্ডিত আহতগুৰি ম'হয ভোগালী উৎসৱৰ যি ব্যাপক আয়োজন চলি আছে, তাৰ বিষয়ে আপুনি কি ক'ব? আহতগুৰি ঐতিহ্যমণ্ডিত ম'হয আৰু ভোগালী উৎসৱৰ খুব সুন্দৰ এটা ব্যাপক প্ৰস্তুতি চলি আছে। আৰু এইবাৰ আমাৰে আহতগুৰিবাসী ৰাইজৰ এটা ভাল সৌভাগ্য বুলি ক'ব লাগিব। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আমাৰ মাজলৈ আহিব আৰু সেয়ে আমাৰ আজি অঞ্চলটো এটা উলহ মালহৰ পৰিৱেশে সৃষ্টি হৈ আছে বুলি ক'ব লাগিব। গতিকে আজি ৰাইজৰ খুব এটা ভাল পৰিৱেশ হৈ আছে আৰু মানে ৰাইজে খুব সুন্দৰকৈ ম'হযখন আয়োজন কৰিছে, ভোগালী উৎসৱটোৰ আয়োজন কৰিছে আৰু সকলো ৰাইজে সহযোগিতা আগবঢ়াইছে। আৰু আমি ৰাইজৰ আৰু লগতে আমি অসমবাসীৰ ৰাইজকো মানে আমি যুঁজখনলৈ বা আমাৰ উৎসৱলৈ আমন্ত্ৰণ কৰিছোঁ। আমি আহিলে ভাল পাম আৰু ইমানেই আৰু।